এই চাওক ল'ৰাকেইটা উঠিছে। আমি হেৰডৰ ওচৰতে পালোঁ এটা ফাৰ্ষ্ট গেট, যিটো গেটেৰে মানে এতিয়া লিখা আছে ইয়াতে কমতাপুৰ ফেষ্টিভেলত যাবৰ কাৰণে। আমি আহে পালোঁ ফাইনেলি নাকাটি পাহাৰলৈ। এই চাওক আমাৰ বস্তুবিলাক ৰেডি হৈছে। আমি আহে পালোঁ নাককাটি পাহাৰত চবৰে। এয়া হ'ল পিছফালে নাককাটি পাহাৰ, এয়া হ'ল গাড়ী পাৰ্কিং। নাকাটি আহিলোঁ গোটা টিকেটে কাটে খালে আমাক বাৰে বাৰে 20 টকা 20 টকা 20 টকা। এতিয়া খানে কিবা লগা কালাৰিং কৰিব লাগিছে না, হ'লে ভাল লাগিছে। এতিয়া যাওঁ আমি কমলাপুৰ ফেষ্টিভেলৰ ভিতৰত। আমাৰ কি ফ্ৰী দে, কি ফ্ৰী নহয় 1500 টকাত কি দে কেম্প ডিনাৰ ব্ৰেকফাষ্ট বোলে। আৰু ৰাতি থাকিবৰ কাৰণে 2জন থাকিবৰ কাৰণে এনেকুৱা কেম্প দিয়ে। ইয়াতে বহুত কেইটা কেম্প আছে আৰু চব কেম্পতে 1500 টকা লয় আৰু এক নাইটত খোৱা লোৱাৰ পৰা চব দিয়ে। পাহাৰ চাৰ কাটি দেখ কি বনাইছে ৰাস্তা। বৰাইলুং লিখা আছে, বৰাইলুং ফেষ্টিভেলত সময় এটা ফাৰ্ষ্ট গেট পালো আৰু গেটত লিখা আছে বৰাইলুং। বৰাইলুং মানে আদৰিছা, মানে ৱেলকাম। ৰাজবাৰী চাবলৈ হলে এতিয়া বেংগল নহয়, ইয়াত আহক কোচবিহাৰ। কোচবিহাৰ ৰাজবাৰী চাইতে এতে মই এতিয়া আহি দিলো ষ্টেট যত ইয়াত ফাংচন হ'ব। আমার টাইমও হাতত নাই, এদিন সবাই মানুষগুলা যাও যাও করে আমরা ওই দুটোটাকে এক থেকে না একই আমার সেকেন্ড সেশনের আমার স্যার পার্সন আছে 513তম। এটা সব পকা চোবা গাহৰি চোবা। এই চাওক গাহৰি চোবা আছে, কি চোবা আছে কাশ্মীৰী। কাশ্মীৰত থেকে আছে নেকি চুৰিমালা, এই মা ঝুমকা, গামোচা, পাটানি, মেখেলা চাদৰ। এই কটা কিনি দিতা মোক এটা বিয়াৰ কাৰণে। ঐ কেনে দেখা লাগো এটা ধৰ ভাই ৰামচন্দ্ৰ আহিছে। ইয়াত আছে গামোচা, ছাতি, লগতে জাপি, লগতে ইয়াতে গামোচা। এই দে না ৱাছকটখন কিনি মোক, বিহুৰো আছে। এই যে 1200 দাম 1200 হয় আপোনাৰ। চাওক এইটো এতিয়া যাবৰা ফেলা ডাষ্টবিন বনাইছে। পাজনি ঘরের বাইন্দা দিছে, তাঁত চাল আছে। এটা গোহালি ঘর, এটা ফেরা পুঁজি। এইখিনি চলো দেখ না, ভুইছে গাড়ি, গরু গাড়ি, ভুইছে গাড়ি। হরি হরি ঠাকুর। ভাত বানাবি নেকি? চাঠা বানাও, চাঠা বানা। মাংস কাটি যদি মাংস কাটার কিবা আছে, ঘরের তো আছে পাকঘর। পাকঘর কি কি থাকে? এই যে দেখ, এইটা বহুত দিন পরে হলো। ইনকাটা কি আছে? খড়ি চড়ি সব আছে জুই থই। এইলা থাক বস্তুগুলা। এইটা কি বস্তু? এটা কি করে? এত না এটা। এইটা বা কি বস্তু? আর এটা এটা বা কিছু দিয়ে বানাইছে না জানো নাম। খরাল এইটা বড় ঘর, মানে ট্রাং ফ্রাং আছে বড় ঘর। কাঁঠাল ঘৰত কোনোবা আছে নে নাই? বোলে ঘৰত কাহে নাই। ট্ৰাঙত ইমান ডাঙৰ ট্ৰাং বিচনা, এনেকুৱা বিচনা আছে লগত ঘৰত বনাই দিছে আৰু। আৰু সেই পাহাৰত যাওঁ আমি এতিয়া। পাহাৰ পাহাৰ বৰ্তমান এয়া চব সেলফি পইণ্ট এইটো একটা।
নাথকাটি পাহাৰ আহিলোঁ নাথকাটি এতিয়া মানে আমি যাম ওপৰত কিমান দূৰ পাই ভোক লাগিব কিন্তু খোৱা বস্তু নানলিগা হয় নাঠিলো মই এতিয়া আৰু যাম এতিয়া পাহাৰ ওপৰলৈ ইয়াতো কেম ভাই আমাক চাৰি গৈছে চাওক ইমান ওপৰলৈ আৰু আমি ইয়াত তলত এই চাওক তলত মানুহ আছে আৰু বহুত বাইদেউৰ চেজ অৱস্থা জেকেট পিন্ধি উঠছে এই চাওক ভাই ওপৰলৈ যাবি ইয়াৰে বাকী থকা ভিডিঅ'খিনি আপোনালোকে পাৰ্ট 2ত চাব পাৰিব ভালকৈ